सेन्ट्रेल आइजो बिपिएफनि जिल्ला बाहागोनि सांग्रांथि मेल बाक्सानि गोबोरधनानि बड'लेण्ड दरबार नब्लाङाव सालबारि जिल्ला आइजो बिपिएफनि बानजायनायाव दिनै मिरु आइजो बिपिएफनि जिल्ला बाहागोनि सांग्रांथि मेल लानाय जादों। बे मेलाव बाहागो लाफैदोंमोन बिपिएफनि गाहाय नेहाथारि मनेश्वर ब्रह्म, बिपिएफ मिरु लाइमोन नेहाथारि कास्टम बसुमतारी। दिनैनि मिरु आइजो बिपिएफनि जिल्ला बाहागोनि सांग्रांथि मेलाव बाहागो लानानै जयनिं जाफैदों सालबारि जिल्लानि इउपिपिएलनि सिडब्लिउसि मेम्बार कनक चन्द्र बर', सालबारि जिल्ला इउपिपिएलनि सिलाराय बसुमतारी, हानिफ आली, जितेन कलिता लोगोसे गासै इउपिपिएलनि नेता मावथि सोद्रोमाफोरा फैनानै सा 46 जयनिं जाफैदों। আজি আমাৰ এই সালবাৰীৰ আমাৰ ব্লকৰ অধীনত আমাৰ 46 জন আমাৰ ইউপিপিএলৰ পৰা জইন হৈছে আৰু আমাৰ প্ৰস্তুতি চলি আছে। আগন্তুক যেটো লোকসভা নিৰ্বাচন ওদালগুৰি দৰং এটা থাকিল আৰু ইফালে কোকৰাঝাৰ থাকিল, দুয়োটাতে আমাৰ নিজাববীয়া প্ৰাৰ্থী থাকিব। ইতিমধ্যে আমাৰ দলৰ সভাপতি মাননীয় হাগ্ৰামা মহিলাৰী ছাৰ এই কথাটো কৈ আহি আছে, দলৰ সিদ্ধান্ত আৰু দুয়োটা আমাৰ সিটতে আমি জিকি যাম। দেখা গৈছে বিভিন্ন প্ৰান্তত আপোনালোকে সৰু সৰু সেলবোৰ গঠন কৰিছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সেল গঠন কৰিছে। উদ্দেশ্য সেইটোৱে যে আমি চৰকাৰৰ অহাৰ পিছত বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক আৰ্থসামাজিকে হওক বা জাতীয় সমস্যাই হওক, যাতে এই সমস্যাবিলাক সমাধান কৰাত আমাৰ সেলসমূহৰ যোগেদি আমি সমস্যাবিলাক আইডেণ্টিফাই কৰি ভৱিষ্যত দিনত আমি মানে এইবিলাক সমাধান কৰাৰ কাৰণে কাম কৰিব পাৰোঁ। বিজেপিয়ে যিকোনো মুহূৰ্তত বিডিআইডি অঞ্চলত চৰকাৰ গঠন কৰিব বুলি কৈছে, প্ৰত্যাহ্বান যেটা আহিব আপোনালোকে পাৰিবনে? না, সেইটো বিটিচি হিচাপে আমি যেটো আঞ্চলিক ৰাজনৈতিক দল হিচাপে যথেষ্ট শক্তিশালী আৰু এইটো 2006 চনত 2020 চনত যেটো যোৱা বিটিচি নিৰ্বাচন তাতেও প্ৰমাণ হৈছে। তেতিয়া বিটিআৰ সৃষ্টিৰ ধুমুহা বলে বেলেগ বেলেগ বহুত ধুমুহা সুনামি, তাৰ মাজতো আমি 17টা আসন পাইছোঁ। আমি সিংগল লাৰ্জেষ্ট পাৰ্টি আৰু আজিৰ দিনত আমি অধিক বেছি মজবুত। কোকৰাঝাৰত কি হ'ব ফলাফল? ইউপিপিএল অতি শক্তিশালী ৰূপত আহি আছে বুলি কৈছে। নাই, বিপিএফ দলে ইয়াতে সবচে শক্তিশালী আৰু ৰাইজে বিচাৰে আৰু একমাত্ৰ ৰাজনৈতিক দলে হৈছে বিপিএফ। এই অঞ্চলৰ যেটো সমস্যা বুজি পোৱা, ইয়াৰ বিটিচি সম্পৰ্কে বুজি পোৱা, কাৰণ আমি সৃষ্টি কৰিছোঁ। বিপিএফ দলৰ নেতাবিলাকে সেই বিটিচি সৃষ্টি কৰিছে আৰু তাৰপিছত পৰৱৰ্তী পৰ্যায়ত আমি ইয়াৰে প্ৰায় 99% আমি ইমপ্লিমেণ্টেশ্যন কৰিছোঁ। খুব কষ্ট কৰি ইমপ্লিমেণ্ট কৰা গৈছে এইবিলাক দফাবিলাক চৰকাৰৰ লগত লাগি। গতিকে অহা দিনবোৰতো ৰাইজে আমাকে দায়িত্ব দিব। যোৱাবাৰ ভুলক্ৰমে আমিতো এবছলিউট মেজৰিটি পাইছিলোঁ, কিন্তু সেইটো চৰকাৰটো হৈ গ'ল। দুৰ্ভাগ্যজনকভাৱে আমি আহিব নোৱাৰিলোঁ, চৰকাৰ আমাক গঠন কৰাৰ সুযোগ নিদিলে। গতিকে অহা দিনবোৰত আমি আকৌ পাৱাৰত আহিম। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আকৌ বিটিচিৰ চিফ হিচাপে কাম কৰিব। 2টা এমপি আমি দিল্লীত পঠাব পাৰিম। क'क्राझार सहरनि रायजो राजाफोरनि थाखाय गोजोनथाव खौरां। बिटिआरनि गाहाय राजथावनि क'क्राझार सहरनि जेडी रडजों नांजाबनाय सुदेमपुरी गांजेमा बाजाराव थानाय आइ आफा मेड लाइफ बिएम हस्पिटालाव रोंगौथि गोनां डक्टर आरो नार्स स्टाफफोरनि गेजेरजों गथ'साफोरनि बेरामजों लोगोसे जायखिजाया बेरामिफोरनि थाखाय होगासिनो दं मोजां फाहामथाय। बे हस्पिटालाव नोंथांमोनहा गोबां फाहामथाय खाबुफोर मोननो हागोन। 24/7 इमारजेन्सि सार्भिस, लेबरेटरी, फार्मासी, पेडियाट्रिक्स, मेडिसिन, गायनोकोलॉजी, डेंटल, यूरोलॉजी, डेंटल एक्सरे, प्ले एरिया, एक्सरे, सोनोग्राफी, ओटी, आईसीयू, एनआईसीयू, पीआईसीयू नि खाबुफोरखौ मोननो हागोन। आइ आफा मेड लाइफ बिएम हस्पिटाला 24 घन्टा जेब्लाबो खुलायै थागोन आरो लांलाय लाबोलायनि एम्बुलेन्सआबो मोजाङै सार्भिस थागोन। आबुङै खौरां लाहरनो थाखाय 9101 655 430 8822 688 026 जानबुं नम्बराव खौरां लाहरनो हागोन।